কৃষ্ণ। অসমত শংকৰদেৱৰ নামৰ কিমান সংগঠন আছে? তেওঁলোক বাৰু শংকৰদেৱৰ আদৰ্শৰ প্ৰকৃত উত্তৰাধিকাৰী হয়নে? দ্য ফিলচফি অফ নিউ বৈষ্ণৱিজিম। এক হৰি একদেৱ, অন্য কোনো দেৱ দেৱী নকৰিবা সেৱ, গৃহে নপঢ়িবা প্ৰসাদো নাখাইবা, নিৰ্মালি নলৰিবা। শংকৰদেৱৰ এই বাক্যশাৰী আচলতে আমি চিধাকৈ চালে নহয়, ইয়াত বহুত সমাজতাত্ত্বিক কথা আছে। ভক্তিবাদৰ জন্ম হৈছিল দক্ষিণত, নায়ানাৰ্ছ আৰু আলোৱাৰ্ছ। নায়ানাৰ্ছসকল আছিলে শিৱ ভক্ত, আলোৱাৰ্ছসকল আছিলে কৃষ্ণ ভক্ত। ইয়াত শংকৰদেৱে কোৱা নাই যে একহৰি একদেৱ, তুমি মাত্ৰ কৃষ্ণকহে উপাসনা বুলি কৰা বুলি কোৱা নাই। কাৰণ ভক্তিবাদৰ জন্ম শিৱ আৰু কৃষ্ণৰ উপাসনাৰ যোগেদি হৈছিলে। য'তেই যোনজন দেৱতা বিখ্যাত হয়, ভগৱান বিখ্যাত হয়, সেই নামৰেই ভক্তিবাদৰ সৃষ্টি হৈছিলে। এইটো বিখ্যাত বুৰঞ্জীবিদ ৰমিলা থাপ্পাৰ ডাঙৰীয়ানীয়ে আমাক কৈছিলে। গতিকে অসমত যিসকল শিৱভক্ত আছে তেওঁলোকেও শিৱৰ নামতো একশৰণবাদ কৰিব পাৰে। শংকৰদেৱৰ একশৰণবাদ কৃষ্ণ কেন্দ্ৰিকেই হ'ব লাগিব বুলি তেনেকুৱা কথা নাই। তেখেতে যদি মূৰ্তি পূজা নিষিদ্ধ কৰিলেহেঁতেন তেতিয়াহ'লে মদন গোপালৰ মূৰ্তি ধোৱাহাটত কিয় তেখেতে স্থাপন কৰিলে? আৰু একহৰি একদেৱ বুলি কোৱাহেঁতেন তেখেতে কিয় নিজৰ পৰিবাৰেও দেৱীক পূজা কৰোঁতে ঘৰৰ পৰা উলিয়াই দিয়া নাছিল? এয়া ব্যাখ্যা বহুত আছে। এয়া এক উদ্ধৃতি শংকৰদেৱ দ্য ছ'চিয়েল চাইণ্টিষ্ট নামৰ মোৰ কিতাপখনৰ। গতিকে ইয়াৰ যোগেদি সকলোকে শিৱ ভক্ত, বিষ্ণু ভক্ত, ব্ৰহ্মা ভক্ত বা অন্য দেৱী দেৱী ভক্ত সকলোকে আহ্বান জনাওঁ, গুৰুজনাৰ ধৰ্মলৈ আহক। আৰু গুৰুজনাৰ ধৰ্মৰ কৰ্তৃত্ব অসমৰ কোনো সংগঠনৰ নাই। সকলোৱে নিজৰ মতে সাংস্কৃতিক মহিৰো শংকৰদেৱৰ নামত চলিব পাৰিব, আপুনি যি পন্থৰেই নহওক। জয় গুৰু শংকৰ কৃষ্ণ।